আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম ফাৰ্ষ্ট ইয়াৰৰ মেৰিট লিষ্টক লৈ যেহেতু আজি 12 তাৰিখ আজি ফাৰ্ষ্ট ইয়াৰৰ মেৰিট লিষ্ট ওলোৱা কথা আছিল কিন্তু কিয় নোলোৱাল সেইটো আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো প্ৰথমতে তোমালোকে এইখন কি সেইটো জানা এইখন হয় এখন নোটিছ 9 জুন ওলাই গৈছে মই দিয়া নাই আজি কেই তাৰিখ আজি 12 তাৰিখ মই 12 তাৰিখে দি আছো 9 জুন ওলাইছে প্ৰথম কি কৈছে Serial number 1 ত কৈছে submission of online application by applicants মানে যেহেতু আগৰ নোটিছখনত আগৰ যেটো এটা দৰ্পণ পোৰ্টেলত যেতিয়া এপ্লাই কৰিব কৈছে তাত লিখা আছিল যে কেই তাৰিখ বা আগত আছিল মোৰ সেইটো মনত নাই চাগে এতিয়া কি কৈছে এতিয়া আৰু ডেটটো মানে বঢ়াই দিছে 17 জুন অবধি কৰি দিছে 17 জুন লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা 2 নম্বৰ কি কৈছে preparation of selection list বা waiting list by the institution মানে প্ৰিপাৰেচন মানে স্কুলৰ ছাৰ বাইদেউসকলে প্ৰিপাৰেচন কৰিব যে কোন ল'ৰা ছোৱালীক আমালোকৰ স্কুলত চান্স দিম মানে কোন মই ধৰি লোৱা তুমি এজন ছাৰ কিন্তু তুমি কোন ষ্টুডেণ্টক ল'বা সেইটো তেওঁলোকে প্ৰিপাৰেচন কৰিব কেই তাৰিখে প্ৰিপাৰেচন কৰিব 19 তাৰিখৰ পৰা 19 তাৰিখৰ পৰা 21 জুনত তেওঁলোকে মানে সিলেক্ট কৰিব আৰু যে মই ইয়াক লম কিন্তু দৰ্পণ এপত সেই 19 তাৰিখে নাহিব ঠিক আছে 3 নম্বৰ কৈছে কি পাবলিকেশন অফ প্ৰবেলিউশন সিলেকশন লিষ্ট বা ওয়েটিং লিষ্ট মানে কেই তাৰিখে দিব 21 জুন 21 জুন মিডনাইট সেই দিনৰ ভিতৰতে মানে 2000 কিবা 21 জুনৰ ভিতৰতে তোমালোকে পাবা মিডনাইট মানে সেই ৰাতিৰ ভিতৰতেই তোমালোকে তোমাৰ মোবাইলত দেখিবা যে কোন স্কুলত তোমালোকে চান্স পালা বা কোন কলেজত যেহেতু কৈছে 5টা স্কুলত কৰিব পাৰিবা কোন কলেজত তোমালোকে কৰিছো মই সেইটো নাজানো 4 নম্বৰত কি কৈছে একসেপ্টেন্স অফ এডমিশন বাই ষ্টুডেন্টস আৰু যেতিয়া তেওঁলোকে তোমালোকক ওয়েটিং মেৰিট লিষ্ট কৰিব তেতিয়া তোমালোকৰ একসেপ্ট কৰিব লাগিব যেহেতু তোমালোকে 4টা বা 5টা স্কুলত বা দুইখন বা এখনে স্কুলতে কৰিছা স্কুল বা কলেজতো কৰিছা এপ্লাই কৰিছা না তো তেওঁলোকে তোমাক এডমিশন অফাৰ কৰিব তোমালোকৰ একসেপ্ট কৰিব লাগিব সেইটো তাৰিখ হ'ব লাগিছে 22 জুনৰ পৰা 24 জুনৰ ভিতৰতে কৰিব পাৰিবা 22 জুনৰ পৰা 24 জুনৰ যেতিয়া তোমালোকে একসেপ্ট কৰিবা মানে কোন স্কুলত ভৰ্তি হ'বা সেইটো মন দি কৰিবা কাৰণ তোমাৰ তাত ভৰ্তি হ'ব যাবা সেইটো তোমালোকে মানে 4টাত কৰিছো ন যেটো তোমালোকৰ ভাল হয় দেখি কৰিবা আৰু তাৰ পিছত কৈছে 5 নম্বৰ কি কৈছে কনফাৰ্মেশন অফ এডমিশন ইন দৰ্পণ বাই দা ইনষ্টিটিউশন 26 জুন টু 28 জুন মানে দৰ্পণত তোমালোকে যে একসেপ্ট কৰিলা সেই এডমিশন তোমাৰ যে তোমাক এডমিশন অফাৰ কৰিছে আৰু তোমালোকে একসেপ্ট কৰিবা সেইটো দৰ্পণে মানে স্কুলৰ সাৰ্ভে এইটো তোমাৰ আৰু একো নাই দৰ্পণে স্কুলত জনাই দিব মানে দৰ্পণ পোৰ্টেল এপটোৱে মানে ওয়েবসাইটটোৱে জনাই দিব 26 জুন টু 28 জুনৰ এই দুদিনৰ ভিতৰতে জনাই দিব আৰু তেওঁলোকে যে ওয়েটিং লিষ্টটো যেটো মেৰিট লিষ্ট দিব তোমালোকক সেইটো ভ্যালিড থাকিব 24 জুনৰ ভিতৰতে তোমালোকক একসেপ্ট কৰিব লাগিব ঠিক আছে তো আশা কৰো গমে পাইছা যে কিয় নোলাল আজি 12 তাৰিখে আজি কিয় নোলাল মেৰিট লিষ্টৰ ডেটটো পৰিৱৰ্তন কৰি দিছে ঠিক আছে